লাচিত দিৱস উপলক্ষে দক্ষিণ কামৰূপৰ ছয়গাঁও মহাবিদ্যালয়ত ৰক্তদান শিবিৰ। বীৰ যোদ্ধা লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে ছয়গাঁও মহাবিদ্যালয়ৰ ৰক্তদান কাৰ্যসূচী ৰূপায়ণ। ছয়গাঁও মহাবিদ্যালয়ৰ উদ্যোগত আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত ছয়গাঁও মহাবিদ্যালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। এই ৰক্তদান শিবিৰত প্ৰায় অৰ্ধ শতাধিক লোকে ৰক্তদান কৰাৰ লগতে বহু শিক্ষাৰ্থী আৰু সাধাৰণ ৰাইজে তেজৰ নমুনাও পৰীক্ষা কৰে। এই অনুষ্ঠানতে ৰক্তদান সম্পৰ্কত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰো চেষ্টা কৰা হয়। দীৰ্ঘদিনীয়া পৰিকল্পনা আছিল। আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা নিৰ্দেশনা আহিছিল আৰু সেই নিৰ্দেশনাক কাৰ্যকৰী কৰি আমাৰ ৰেড ৰিবন ক্লাব ছয়গাঁও মহাবিদ্যালয়ত আছে। গতিকে আমি ছয়গাঁও মহাবিদ্যালয়ৰ উদ্যোগত আমাৰ IQAC NSS ইউনিট, এলুমিনি এছ'চিয়েশ্যন আৰু লগতে আমাৰ নৰ্থ ইষ্ট প্ৰখ্যাত এটি SPS ব্লাড ডোনাৰ চেল আছে, তাৰ উদ্যোগত আজি আমি ইয়াতে ৰক্তদান শিবিৰ আয়োজন কৰিছোঁ। আৰু আমি আৰু এটা তাৰ লগত কাৰ্যসূচী ৰাখিছোঁ। আমাৰ বহু ল'ৰা ছোৱালীয়ে ব্লাড গ্ৰুপটোৰ প্ৰতি জ্ঞাত নহয়, গতিকে আমি যিমান সংখ্যক ল'ৰা ছোৱালীক পাৰোঁ আজি আমি ব্লাড গ্ৰুপৰ টেষ্ট কৰাৰ ব্যৱস্থা ৰাখিছোঁ। আমি মোটামুটি আজি 200-300 মান ল'ৰা ছোৱালী আমি ব্লাড গ্ৰুপ টেষ্ট কৰাম। আৰু লগতে এতিয়াও আমাৰ ব্লাড ডনেশ্যন কেম্পৰ কাম চলি আছে। এতিয়ালৈকে আমাৰ ৰেজিষ্ট্ৰেশ্যন 35জনমান হৈছে, আকৌ আমাৰ আহি আছে। আজি আমাৰ দিনজোৰা কাৰ্যসূচীৰে এই পবিত্ৰ দিনত অৰ্থাৎ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তীত আমি এই ধৰণে তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ বুলি আমি ভাবিছোঁ। কেনেকুৱা ধৰণে ছাৰ উপকৃত হ'ব? আমি এই ধৰণে উপকৃত কৰিব। আজিকালি আমি দেখা পাইছোঁ যে ল'ৰা ছোৱালী একচুৱেলি অজ্ঞাত যে ৰক্তদানৰ প্ৰয়োজনীয়তাটো কিমান আৰু ৰক্ত এটা দান কৰিলে মানুহ এগৰাকী নিজৰ ব্যক্তিগতভাৱে কিমান লাভান্বিত হয় সেই কথাটো বহুতেই নাজানে। আৰু লগতে ৰক্তদান কৰাৰ লগে লগে যে তেওঁলোকৰ বহুখিনি টেষ্ট হৈ যায়, গতিকে টেষ্টটোৰ কথাটো তেওঁলোকে জ্ঞাত নহয়। যেতিয়া ৰক্তদান কৰিলেহে টেষ্টটো আহিব। আৰু তাৰোপৰি মানুহৰ ভয় থাকে, ল'ৰা ছোৱালীবিলাকৰ ভয় থাকে। গতিকে আমি ভাবিছোঁ কি যে এই যিটো ভয় সেইটো তেওঁলোকৰ নোহোৱা হওক, ৰক্তদান কৰক, নিজৰ শৰীৰৰ কাৰণে ভাল। আৰু যিটো আমাৰ কমিউনিটি বণ্ডিং, আমাৰ যিটো সমাজখন আমি একত্ৰিত কৰি ৰখাত, কাৰণ ৰক্তৰ কালাৰ এটা হ'ল ৰঙা। আমি কমিউনিটিভাৱে আমি ইজনে সিজনৰ লগত আমি সুন্দৰভাৱে থাকিব লাগে আৰু আমাৰ মাজত এটা বণ্ডিংটো ভালকৈ থাকিব আৰু মহাবিদ্যালয়খনৰ মাজতে পৰিয়ালৰ মাজত একতা সুদৃঢ় হ'ব। ছয়গাঁওবাসীৰ মাজত এটা একতা আহিব। আমাৰ অসমৰ কাৰণে এইটো এটা খুব ভাল কথা। মই আহ্বান জনাওঁ আমাৰ নিচিনাকৈ যিমানবিলাক অনুষ্ঠান আছে চবেই যাতে এনেকুৱা ধৰণৰ ৰক্তদান শিবিৰৰ আয়োজন কৰি এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক হাতত লয়। ছয়গাঁৱৰ পৰা লোহিত চন্দ্ৰ শালেৰ ৰিপৰ্ট, গণ অধিকাৰ।